নমস্কাৰ সকলোলৈ ৱেলকাম টু আৰ ইউটিউব চেনেল ইজুকেট আৰ্মিলৈ তোমালোকক সকলোলৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ক্লাছ 10ৰ উদ্যোগী হোৱা দেৱজিৎ ভূঞাই লিখিছিলে আৰু ক্লাছ 10ৰ আছামিছৰ চেপ্টাৰ 6 এইটো হয় আৰু এইটো হ'ব পাৰ্ট 2 ভিডিঅ'টো। পাৰ্ট 1টো তোমালোকে যদি চোৱা নাই সেইটো চাই আহিবা ফাৰ্ষ্টত, তেতিয়াহে ভালকৈ বুজি পাবা আৰু মই সৰু সৰু ক্লাছত তোমালোকক এইখিনি কৰাই দিম, ঠিক আছে। তোমালোকে এইটোত মই পঢ়াই লওঁ দেই, এইটোত অকণমান মানে স্পেলিং মিষ্টেকছ আছে, তোমালোকে সেইটো অকণমান এডজাষ্ট কৰি ল'বা। মই কৈ যাম, তোমালোকে ভালকৈ মানে গম পাই যাবা আৰু অকণমান মিষ্টেক আছে। আৰু ইয়াত কিন্তু মিষ্টেক নাই, কিন্তু ইয়াত অকণমান কোৱালিটিটো তোমালোকে ভাল নোপোৱা, সেইকাৰণে মই এইটো আনিছোঁ, কাৰণ এইটো অকণমান পইচাও লাগে দেই। আৰু মোৰ এতিয়া কোনো ছাপৰ্ট নাই ইউটিউবৰ পৰা, তোমালোকে ভিডিঅ'টোত লাইক আৰু ছাবস্ক্ৰাইব কৰি দিয়া চেনেলটো, আৰু এটা সৰু কমেণ্ট কৰি দিয়া, যাৰ কাৰণে মই চেনেলটো মনিটাইজ কৰিব পাৰিম, ঠিক আছে। ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়ালৈকে হৈ গৈছিলে নেক্সট ক্লাছত কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা MBA আদি ডিগ্ৰী আহৰণ কৰি তথ্য প্ৰযুক্তিৰ লগত জড়িত ব্যৱসায় বা উদ্যোগ আদি স্থাপন কৰিলে কৃতকাৰ্যতা লাভ কৰাৰ অধিক সম্ভাৱনা থাকে, ঠিক আছে। আমি যদি তথ্য প্ৰযুক্তি বা যেনেকৈ টেকন'লজি ফিল্ডত যদি যাওঁ আৰু আমাৰ যদি এইবিলাক দক্ষতা নাথাকে, তেতিয়াহ'লে আমাৰ মানে ছাকচেছফুল হোৱাটো চান্স অকণমান কমি আহে। আৰু যদি এইবিলাক গুণ থাকে আমাৰ লগত, অৰ্থাৎ ডিগ্ৰী যদি থাকে বা আমাৰ সেই জ্ঞানবিলাক থাকে, তেতিয়াহ'লে আমি সেই ফিল্ডত, অৰ্থাৎ তথ্য প্ৰযুক্তি IT ছেক্টৰত আমাৰ যিটো মানে কোনো এটা ষ্টাৰ্টআপ বিল্ড কৰিলে আমি এইটোত মানে ছাকচেছফুল হোৱাটোৰ চান্স অকণমান বাঢ়ি যায়, অকণমান মানে বহুত বাঢ়ি যায়, ঠিক আছে। কাৰণ সেই ফিল্ডত তোমালোকৰ পূৰা নলেজ আছে ন, সেইকাৰণে এইটো প্ৰেক্টিকেল কথা। এখন হস্পিটেলে বা নাৰ্ছিং হোম প্ৰতিষ্ঠা কৰিবৰ বাবে নিজে এজন ডাক্তৰ বা MBBS ডিগ্ৰীধাৰী হোৱাটো প্ৰয়োজন। অৰ্থাৎ আমি আমি যদি হস্পিটেল খুলিব খোজোঁ, তেতিয়াহ'লে আমাৰ এজন MBBS ডাক্তৰ হোৱাটো মানে ডিগ্ৰীধাৰী হোৱাটো প্ৰয়োজন হৈ পৰে, গম পাইছানে? ডিগ্ৰীধাৰী হোৱাটো প্ৰয়োজন। অসমৰ স্বাস্থ্য খণ্ডত সেৱা আগবঢ়াই হস্পিটেল খুলি কৃতকাৰ্য উদ্যোগী হোৱাৰ GNRC হস্পিটেলৰ এইটো মই কৈছিলোঁ অকণমান স্পেলিং মিষ্টেকছ হ'ব পাৰে, আহি গ'ল। হস্পিটেলৰ হয় এইটো হয় দেই, এইটো হয়। হস্পিটেলৰ স্বত্বাধিকাৰী শ্ৰী নোমল চন্দ্ৰ বৰা, ডাউন হস্পিটেলৰ স্বত্বাধিকাৰী শ্ৰী নৰেন্দ্ৰনাথ দত্ত আৰু নেমকেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰী শ্ৰী সীতেশ বৰুৱা। প্ৰত্যেকে একোজন চিকিৎসক মানে সকলোৱে এজন ডক্তৰ হয়, আৰু তেওঁলোকে এইবিলাক হস্পিটেল খুলিছে, ঠিক আছে। এনেদৰে এইটো হৈ গ'ল, এনেদৰে হ'ব লাগে, কৈছিলোঁ স্পেলিং মিষ্টেকছ। এনেদৰে অসম এয়াৰ প্ৰডাক্টছ প্ৰিমিয়াম ক্ৰাইজেনিক আদি উদ্যোগ স্বত্বাধিকাৰী শ্ৰী অভিজিত বৰুৱা আৰু প্ৰখ্যাত গৃহ নিৰ্মাণকাৰী বা বিল্ডাৰ শ্ৰী JN খাটনিয়াৰ একোগৰাকী অভিযান্ত্ৰী। এইখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰি ল'বা, কাৰণ ইয়াৰ পৰা তোমালোকৰ শ্বৰ্ট নোট আহিব পাৰে, ঠিক আছে। ইয়াৰ পৰা তোমাৰ শ্বৰ্ট নোট বুলি কৈছোঁ, শ্বৰ্ট কুৱেশ্যন আনচাৰ, শ্বৰ্ট নোট মানে চমু টোকা হৈ গ'ল, এইটো নহয়। শ্বৰ্ট কুৱেশ্যন আনচাৰ্ছ আহিব পাৰে, আৰু এইটো বুজাবলগীয়া একো নাই। তাৰপিছত মেনেজমেণ্ট শাস্ত্ৰৰ গুৰু পিটাৰ ড্ৰেকাৰে কৈছে যে জ্ঞানভিত্তিক অৰ্থনীতিক সেই সকলো লোকেই কৃতকাৰ্যতা লাভ কৰিব যিয়ে নিজক বুদ্ধি হৈ গ'ল নিজক বুজি পাই নিজৰ শক্তি আৰু মূল জানি সৰ্বোত্তম পৰিৱেশত পাৰফৰ্মেঞ্চ কৰে। অৰ্থাৎ আমি নিজৰ গুণ বুজি পাব লাগিব, যে আমাৰ ক'ত ৰুচি আছে, আমি ক'ত কি কৰিলে পাৰিম, তাৰপিছতহে আমি সেই ফিল্ডত যাব লাগে। তেতিয়াহে আমি মানে সেই ফিল্ডৰ জ্ঞানখিনি লৈ তেতিয়াহে আমি সেই কামটো কৰি মানে ছাকচেছফুল হোৱাটোৰ চান্স বাঢ়ি যায়, ঠিক আছে। তাৰপিছত এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। তাৰপিছত লগতে সকলো চাইকেল শিকাৰ দৰে
উঠিবলৈ সাজু হৈ থাকিবলৈ। চাইকেল শিকি যেনেকৈ আমি পৰি যাওঁ, তাৰপিছতো আমি উঠি আকৌ চাইকেল চলাওঁ, ঠিক তেনেদৰে আমি উঠি পাব লাগিব। চ' তোমালোকে অকণমান মাইকটোত মিষ্টেক্স বুলি কিবা এটা লক্ষ্য কৰিছানে? চ' এনেকৈ কিবা এটা প্ৰব্লেম আহিছে দেই। চ' অকণমান এডজাষ্ট কৰি ল'বা তোমালোকে। ইয়াত ক'ব বিচাৰিছে যে এজন উদ্যোগী প্ৰথম অৱস্থাত তেওঁ সৰুৰ পৰা সৰু কাম কৰিবলৈ মানে ৰেডি থাকিবলৈ, তেতিয়াহে তেওঁ লাহে লাহে তেওঁৰ গ্ৰাফটো ওপৰলৈ যাব। ঠিক আছে, প্ৰথম অৱস্থাত সৰু কাম কৰি তেওঁ ওপৰত যাব, সেইটো ক'ব বিচাৰিছে। আৰু এবাৰ ফেইলিয়াৰ হৈ, যেনেকৈ এবাৰ উঠিলোঁ, তাৰপিছত আকৌ পৰিলোঁ, আকৌ উঠিম, আকৌ পৰিম, আকৌ উঠি এনেকৈ গৈ থাকিম। ঠিক আছে, এইটোৱে কৈছে। তাৰপিছত বাৰু তোমালোকে থমাছ আলভা এডিছনৰ নাম শুনিছানে? থমাছ আলভা এডিছনৰ তোমালোকে শুনিছানে নাই সেইটো মোক কমেণ্টত জনোৱা দেই। আৰু কোন হয়, কি কৰিছিলে তাৰ বিষয়ে বাৰু আছে ইয়াত, কিন্তু তোমালোকে জানানে নাই তাত এতিয়া কমেণ্ট কৰি আহাগৈ। তাৰপিছত হয় ছাৰ শুনিছোঁ। বিশ্ববিখ্যাত এইটো বিখ্যাত হৈ গ'ল, বিখ্যাত হ'ব লাগে। বিখ্যাত বৈজ্ঞানিক, তোমালোকে অকণমান কিতাপত চাই ল'ব। বিখ্যাত বৈজ্ঞানিক থমাছ আলভা এডিছন ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰোঁতে এইটো বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল, মই বিফল হোৱা নাই। বাৰে বিফল হৈছিলে, কিন্তু কৈছিলে মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে, অৰ্থাৎ তেওঁৰ মাইণ্ডছেটটো চোৱা, অৰ্থাৎ বুজিলোঁ যে ই 10,000 ধৰণে কাম নকৰে। অৰ্থাৎ বুজিহে পালোঁ মাত্ৰ, খালি এইটো যে 10,000 ধৰণে কাম নকৰে। এপল কোম্পানীৰ সহ প্ৰতিষ্ঠাপক ষ্টিভ জবছ মতে, এইটো তোমালোকে নাম শুনিছা, ষ্টিভ জবছ, এপল কোম্পানীৰ যি ফাউণ্ডাৰ হয়, মেইন ফাউণ্ডাৰ মতে, এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজত ব্যৱধান মাথো ধৈৰ্যশীলতা। মানে আমি বহুত ইম্পেচেঞ্চ হৈ যাওঁ, বুজি পাইছানে? ইমান ডাঙৰ মানুহে এজন কৈছিলে, তো এইটো এটা ডাঙৰ কথাই হ'ব ন। তাৰপিছত 1866 খ্ৰীষ্টাব্দত এজন ডেকাই এটা যন্ত্ৰ উদ্ভাৱন কৰি তেওঁক সহায়ৰ হাত আগবঢ়াবলৈ বহুত লোকৰ কাষ চাপিল, যদিও সকলোৰে পৰা তেওঁ নিৰাশ কৰিলে যে, মানে কিবা এটা যন্ত্ৰ চাগে তেওঁ আৱিষ্কাৰ কৰিছিলে। অৱশেষত তেওঁ আমেৰিকান ৰাষ্ট্ৰপতি ৰাদাৰফোৰ্ডৰ সন্মুখত তেওঁৰ আৱিষ্কাৰ প্ৰদৰ্শন কৰিলে। ৰাদাৰফোৰ্ড যন্ত্ৰটো, মই অকণমান শ্লাইডটো ওপৰলৈ লৈ যাওঁ। ৰাদাৰফোৰ্ডে যন্ত্ৰটো চাই মন্তব্য কৰিলে, এইটো এটা আচৰিত আৱিষ্কাৰ। তেতিয়াৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এইটো কৈছে দেই। কিন্তু এইটো কোনে ব্যৱহাৰ কৰিব বা কোনে ল'ব বা কোনে ব্যৱহাৰ কৰিব বুলি তেওঁক কুৱেশ্যন কৰিলে। সেই ডেকাজন আছিল আলেকজেণ্ডাৰ গ্ৰাহাম বেল। কোন? আলেকজেণ্ডাৰ গ্ৰাহাম বেল। বহুত ডাঙৰ কিন্তু সেই চাইণ্টিষ্টজন হয় দেই। তাৰপিছত 1940 চনত আন এজন আৱিষ্কাৰক চেষ্টাৰ কাৰ্লছনে নিজৰ আৱিষ্কাৰ 20টা কোম্পানীৰ আগত প্ৰদৰ্শন কৰি ভাগৰি পৰি গ'ল আৰু কোনেও তেওঁৰ আৱিষ্কাৰ গ্ৰহণ কৰিবলৈ মন্তব্য নহ'ল। 7 বছৰ পাছত 1947 চনত নিউক্লিয়াৰ হেলয়েড নামৰ নিউয়ৰ্কৰ হেলয়েড নামৰ এটা সৰু কোম্পানীয়ে তেওঁৰ আৱিষ্কাৰ স্বত্ব কিনিবলৈ মান্তি হয়, মানে তেওঁৰ আৱিষ্কাৰটো কিনিম বুলি মানে ক'লে। তাৰপিছত পৰৱৰ্তী সময়ত হেলয়েড কোম্পানীয়ে জেৰক্স কোম্পানীৰে নামজনাত হয়। জেৰক্স কোম্পানী বুলি যিটো আমি কওঁ, চ' তাৰ পৰা আহিছিলে। তাৰপিছত আজিও বহুতো চিঠিপত্ৰ মেচিনত কৰা ফটো কপি,
জেৰক্স বুলিয়ে কওঁ, আমিও এনেকুৱাই কওঁ ন, জেৰক্স কপি বুলি কওঁ, জেৰক্স কৰি আনি দে বুলি। তাৰপিছত বিল গেটছৰ মতে উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় হ'ল বিক্ৰী কৰা, অৰ্থাৎ চেল স্কিলটো নাথাকিলে আমি কেতিয়াও এটা ডাঙৰ ইণ্ডাষ্ট্ৰি এটা খুলিব হ'লে বহুত কঠিন হ'ব। মানে চেলিং যদি আমি নাজানো, আমি অৰ্থাৎ এটা প্ৰডাক্টটো আমি বনাই ল'ব পাৰোঁ, আৱিষ্কাৰ যিয়ে নহওক, কিন্তু তাৰপিছত এইটো বিক্ৰী কৰাটোহে ডাঙৰ কথা। চ' বস্তু এটা বনোৱাটো সহজ হ'লেও বজাৰত নতুন বস্তু এটা বিক্ৰী কৰা সহজ নহয়, ঠিক গম পাইছানে? যোগাযোগ অৰ্থাৎ কমিউনিকেশ্যন বা উপস্থাপন, প্ৰেজেণ্টেশ্যনটো ভালকৈ নিদিব পাৰিলে সেইটো কাম নাই। চ' তাৰপিছত এতিয়া আমি নেক্সট শ্লাইডলৈ যাওঁ। এইটো হ'ব। এতিয়া তোমালোকে কোৱালিটিটোত অকণমান তোমালোকে মোবাইলৰ যিটো কোৱালিটি সেইটো বঢ়াই ল'বা দেই। আৰু মোৰ মাইকটোৱে অকণমান প্ৰব্লেম কৰি আছে, তোমালোকে প্লিজ ডণ্ট মাইণ্ড, তোমালোকে সিমান হেৰি নকৰিবা, তোমালোকে খালি মোক ছাপোৰ্ট কৰা, মই ভাল কোৱালিটি অফ এডুকেশ্যনো আনিম, গম পাইছানে? আৰু এতিয়াতো যিমান পাৰোঁ মোৰ ফালৰ পৰা মই দি আছোঁ। চ' তাৰপিছত ভাল নোহোৱাৰ বাবে বহুতে ভাল বস্তু বজাৰত বিক্ৰী নহয়, বহুতৰো ভাল বস্তুখিনিও বজাৰত বিক্ৰী নহয়, গম পাইছানে? চেলছ স্কিলটো নাথাকিলে। গতিকে বিক্ৰী কৰা কৌশল অৰ্থাৎ মাৰ্কেটিং স্কিল এজন উদ্যোগীৰ বাবে অতি গুৰুত্বপূৰ্ণ, গম পাইছা? অতি গুৰুত্বপূৰ্ণ। কি এইটো মাৰ্কেটিং স্কিলটো এইটো তোমালোকে এইবাৰৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় দেই। মাৰ্কেটিং স্কিল, কি কৰিছোঁ মই প্ৰশ্ন। ছাৰ, উদ্যোগী হ'বৰ বাবে কিমান মূলধনৰ প্ৰয়োজন? অৰ্জুনে কি সুধিলে? এজন উদ্যোগী হ'বৰ বাবে কিমান মূলধনৰ প্ৰয়োজন, অৰ্থাৎ কেপিটেল আমাৰ কিমান লাগে। তাৰপিছত বহুতৰে ধাৰণা যে, তোমালোকৰ কি ধাৰণা সেইটো তোমালোকে মোক কমেণ্টত জনাবা দেই। বহুতে ধাৰণা যে উদ্যোগী হ'বৰ বাবে বহুত মূলধনৰ প্ৰয়োজন, কিন্তু ভাৰতৰ সৰ্বকালত এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল, ঠিক আছে? ধীৰুভাই আম্বানী তোমালোকৰ নাম শুনিছা? তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও কিন্তু নাছিল, যে বহুত এডুকেটেড আছিলে মানুহজন, সেনেকুৱাও নহয় দেই। তাৰপিছত মেট্ৰিক শিক্ষা সমাপ্ত কৰি ধীৰুভাইয়ে প্ৰথমে পেট্ৰল ডিপোত তেল ভৰোৱাৰ কাম কৰিছিল, অৰ্থাৎ তোমালোকে পেট্ৰল ডিপোত পেট্ৰলটো ভৰাই যে সেইটো কাম কৰিছিলে ফাৰ্ষ্টত। আৰু নিজৰ কামৰ বাবে ডিপোটো মেনেজাৰ তেওঁৰ প্ৰদৰ্শন ভাল কাম কৰিছিলে, তাত কোনো বেয়া কাম কৰা নাই। চ' তাৰপিছত ডিপোৰ মেনেজাৰ পদলৈও পদান্তত লাভ কৰিছিল, তাৰ মেনেজাৰ পদলৈও গৈছিলে দেই। তাৰপিছত কিন্তু উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াস বাবে তেওঁ চাকৰিক বাদ দি ব্যৱসায় কৰিবৰ বাবে সিদ্ধান্ত ল'লে। মন কৰিলে চন বাকৰি মাটিতে ধন। নিজৰ মূলধন ডিষ্টাৰ্ব কৰি আছে যে, নিজৰ মূলধন নথকা বাবে কিন্তু আমাৰ অসমীয়াৰ ফকাৰ যোজনা তোমাৰ বাৰীৰে বাঁহ গাজ আনি তোমাৰ কৰিছোঁ খৰিচা, তোমাতে সলাই ধানে ধুনে লৈছোঁ কথাটো মন কৰিছা। তোমাৰ বাৰীৰে বাঁহ গাজ আনি তাৰে কৰিছোঁ খৰিচা, তোমাকেই
সলাই ধানে ধুনে লৈছোঁ কথাটো মন কৰিছা সঠিকভাৱে প্ৰয়োগ কৰিলে। সেইটো তোমালোকে এতিয়া গম পাবা কেনেকৈ কৰিছে, সঠিকভাৱে মানে প্ৰয়োগ কৰিছে। ব্যৱসায়ৰ বাবে ৰাইজৰ পৰা মূল ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেছি মুনাফা অৰ্জন কৰি তাত লাভাংশ ভাগ অংশীদাৰসকলৰ মাজত বিতৰণ কৰিলে। গম পাইছানে? সেইটোৰ কথাটোৰ অৰ্থ এয়াই যে ফাৰ্ষ্টত তোমাৰ পৰাই মই পইচাটো লৈছোঁ, তাৰপিছত মই এটা ষ্টাৰ্টআপ বিল্ড কৰিছোঁ, তাৰপিছত সেই প্ৰডাক্টটো তোমাকেই চেল কৰিছোঁ আৰু তাৰ প্ৰডাক্টটো চেল কৰাৰ পিছত যি মানে মই লাভ কমাইছোঁ, মুনাফা অৰ্থাৎ ইণ্টাৰেষ্ট সহকাৰে তোমাক আকৌ সেই পইচাটো ঘূৰাই দিছোঁ। অৰ্থাৎ সেই কথাটো তোমালোকে মন কৰিছানে যে তোমাৰে পইচাৰ পৰা মই ফাৰ্ষ্টত মোৰ যিটো ষ্টাৰ্টআপ সেইটো বিল্ড কৰি তাৰপিছত তোমাকে সেই পইচাখিনি ঘূৰাই দিছোঁ। চ' আজিৰ এই ভিডিঅ'টোত ইমানলৈকে। তোমালোকে নেক্সট পাৰ্টৰ কমেণ্টত জনাবা, নেক্সট পাৰ্ট লাগিলে মই সেইটো আনি দিম। চ' আজিৰ কাৰণে ইমানে। বাই বাই এণ্ড টেক কেয়াৰ।